নমস্কাৰ গাইজ, আজি আমি আহিছোঁ অসমৰ এখন ঐতিহাসিক ঠাই হাবুঙলৈ। হাবুং অসমৰ ধেমাজি জিলাত অৱস্থিত। এই ঠাইখন ইতিহাসৰ বাবে বহুত জনপ্ৰিয়। আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং, সেইবাবে হাবুঙক অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঠাই বুলি ধৰা হয়। ইয়াত চাৰিওফালে সেউজীয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখা যায়। শান্ত পৰিৱেশ, বিশুদ্ধ বতাহ আৰু সেউজীয়া প্ৰকৃতিয়ে সকলোকে আকৃষ্ট কৰে। ইয়াৰ মানুহবোৰ বহুত সহজ সৰল, মৰমীয়াল আৰু অতিথিক আদৰেৰে আদৰণি জনায়। হাবুঙত বহু পুৰণি ধৰ্মীয় আৰু ঐতিহাসিক স্থানো আছে। হাবুঙৰ এই ভাগ ঠাই কোনে কেনেকৈ বিচাৰি উলিয়ালে, কোনে এনেকৈ সজালে, তাৰ এটা কাহিনীও আছে। এই ঠাইলৈ আহিলে অসমৰ আহোমৰ সংস্কৃতি আৰু পৰম্পৰা ওচৰৰ পৰা চাব পাৰি। ফটো তোলাৰ বাবে আৰু ভিডিঅ' বনোৱাৰ বাবে এই ঠাইখন একেবাৰে উপযুক্ত। প্ৰকৃতি ভালপোৱা মানুহৰ বাবে হাবুং এটা বহুত ধুনীয়া গন্তব্য। ইয়াৰ প্ৰতিটো কোণতে শান্তি আৰু সৌন্দৰ্য অনুভৱ কৰিব পাৰি। যদি আপুনি অসমৰ ইতিহাস জানিব বিচাৰে, এবাৰ হাবুং নিশ্চয় ঘূৰি চাওক। বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে আহিলে এই ভ্ৰমণ আৰু বেছি স্মৰণীয় হ'ব। হাবুং কেৱল এখন গাঁও নহয়, ই অসমৰ গৌৰৱৰ এটা অংশ। হাবুং ভ্ৰমণৰ আৰু এটা বিশেষ মুহূৰ্ত আছিল আমাৰ বনভোজ। আমি যে গৰ্ভগৃহত পূৰ্বপুৰুষলৈ বুলি কুকুৰা এটা আগবঢ়াইছিলোঁ, সেই কুকুৰাটো আমাক দি পঠায়। সেয়াই সৰু সুৰাকৈ পূৰ্বপুৰুষৰ নামত বনভোজেই হৈ যায়। সকলো মানুহে আহি এনেকৈ ইয়াত খায়হি। তাৰ বাবে এই ঠাইখন ধুনীয়াকৈ বনাই দিছে। ইয়াত যে দেখিছে, এয়া চকী টেবুল, বাচন বৰ্তন এইবোৰ ব্যৱহাৰ কৰিব পাৰি, ঘৰৰ পৰা নিনিলেও হৈ যায়। তাৰপিছত সকলোৱে একেলগে মিলি কুকুৰাটো প্ৰস্তুত কৰি ধুনীয়াকৈ ৰান্ধিলোঁ। প্ৰকৃতিৰ মাজত একেলগে বহি সেই সোৱাদ উপভোগ কৰাৰ আনন্দ সঁচাকৈ ভাষাৰে বুজাব নোৱাৰি। এনে মুহূৰ্তই ভ্ৰমণক আৰু বেছি স্মৰণীয় কৰি তোলে।